বিস্তৰণ উন্মোচন কৰিব কবিতা দেৱী বাইদেউ। নমস্কাৰ, পুনৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। 11 আগষ্ট 2024 এই দিনটোতেই মোৰ দ্বিতীয় গ্ৰন্থ অনুভৱৰ বিস্তৰণৰ শুভ উন্মোচন হৈ যায়। মোৰ লগত গৈছিল মোৰ মৰমৰ মা অবিহনে যেন প্ৰতিটো শুভ কাৰ্যই মোৰ আধৰুৱা। 2021 চনত প্ৰকাশিত হৈছিল মোৰ প্ৰথম কবিতা সংকলন গীত গোৱা পক্ষীৰ আত্মা। মোক সদায় উৎসাহিত কৰি অহা মোৰ ল'ৰা আৰু স্বামীও গৈছিল। সৃষ্টিৰ পদাতিক অসমৰ প্ৰধান সম্পাদক শ্ৰীযুত মদন চন্দ্ৰ মেধি ডাঙৰীয়াই মোক সদায় সহযোগিতা কৰি অহা মোৰ স্বামীকো এখন ফুলাম গামোচেৰে সম্বৰ্ধনা জনায়। সভাত আৰম্ভণি গীত চিৰচেনেহী ভাষা জননীৰ লগতে মোৰ এটি বৰগীত এটিৰেও শুভাৰম্ভ কৰা হয়। মোৰ লগত সদায় গীত পৰিৱেশনত সংগত কৰি অহা শ্ৰীযুত মাধৱ পাঠক এগৰাকী বৰ সুন্দৰ খোলৰ শিল্পী। বৰগীতটি অলপ আপোনালোকে শুনকচোন। ইয়াৰ পিছতেই মোৰ গ্ৰন্থখনিৰ উন্মোচনৰ প্ৰস্তুতি হৈছিল। এয়া মোৰ সম্পাদক ডাঙৰীয়াই উন্মোচকগৰাকীৰ কাষলৈ কিদৰে আমন্ত্ৰণ কৰিছে দেখিছে নিশ্চয়। জানেনে মোৰ গ্ৰন্থখনৰ উন্মোচকগৰাকীৰ নাম? তেখেত হৈছে অসম জিলা সাহিত্য সভাৰ সভানেত্ৰী শ্ৰীযুতা সবিতা দেৱী। ইতিমধ্যে মোৰ গ্ৰন্থখন সকলো আমন্ত্ৰিত বিশিষ্ট ব্যক্তিৰ হাতত এইদৰে বিতৰণ কৰা হৈছিল। এই ক্ষেত্ৰত মোক সদায় সহযোগ আগবঢ়োৱা স্বামীও বৰ সুন্দৰকৈ সহযোগ কৰিছিল। লগে লগে মোৰ দ্বিতীয় গ্ৰন্থ অনুভৱৰ বিস্তৰণৰ উন্মোচন এইদৰে বৰ সুন্দৰকৈ হৈ যায়। ইয়াৰ বাবে এইখিনি সুবিধা দিয়াৰ বাবে সম্পাদক ডাঙৰীয়াক মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। মোৰ এই দ্বিতীয় গ্ৰন্থ অনুভৱৰ বিস্তৰণখন পঢ়ি ভাল পোৱা সবিতা দেৱীয়ে কিদৰে গ্ৰন্থখনৰ ওপৰত বক্তব্য আগবঢ়াইছে আপোনালোকেও শুনকচোন বাৰু। মই কিতাপখন পঢ়ি ইমান ভাল পালোঁ যে তেখেতৰ যিবিলাক প্ৰবন্ধ সেইবিলাক মৌলিক প্ৰবন্ধ। এইটো এটা বৰ ডাঙৰ কথা। প্ৰতিটো প্ৰবন্ধই এতিয়া আমাৰ ধৰক সমাজত কিবা এটা সমস্যা আছে সেইটো এটা লিখিলে, কিবা এটা মনত ভাৱ হৈছে সেইটো এটা লিখিলে, মানে বিভিন্ন কথা আমাৰ শিক্ষাৰ পৰা আদি কৰি মানে আপুনি একেলগে এটা বৈঠকতে পঢ়ি শেষ কৰিব পাৰে। এইটো এটা মজাৰ কথা। আমি কথাখিনিও জানিলোঁ আৰু প্ৰবন্ধটোও শেষ কৰিলোঁ। এইটো এটা কাইদা কিন্তু শিকিবলগীয়া কাইদা দেই। বিশেষভাৱে এইবাৰ পঢ়াব এনেকুৱা অৱস্থা হৈ গ'ল। যিমানে বেলেগৰ পঢ়ি যাওঁ সিমানে মানে তথ্যবোৰ সোমাবৰ খুব মন যায়। এইটো কথা। গতিকে মই তেখেতক মানে এনেকুৱা ভাল লাগে, মই দেখাও নাছিলোঁ। মই ভাবিছিলোঁ মানুহগৰাকী বয়সীয়াল কিবা হ'ব, কিন্তু দেখিছোঁ এগৰাকী বৰ ধুনীয়া মানুহ, কোমল বয়সৰ মানুহ, দেখিলেই মৰম লগা এগৰাকী মানুহ। নামডাল অনিন্দিতা, হয়নে? অনিন্দিতা নাথ। গতিকে মই ভাল পালোঁ তেখেতক মই কথা পতা নাই, কিন্তু কিতাপখনে আচলতে মানুহক বহুত কথা কৈ দিব পাৰে। এগৰাকী মানুহৰ কেনেকুৱা হ'ব তেওঁ স্বভাৱ চৰিত্ৰ বা তেওঁ কেনেকৈ কথা ক'ব, কি কৰিব, কিতাপখন যদি কোনোবাই ভালকৈ পঢ়ে আৰু যেতিয়া তেওঁৰ আগকথাবোৰ পঢ়ে তেতিয়া গম পায়। প্ৰথম পঢ়িলেও আপোনালোকৰ ভাল লাগিব যে সময়ক দোহাই দি কেতিয়াবা আমি যে সময় নহ'লে এনেকৈ থাকোঁ, সেনেকৈ আচলতে সৃষ্টি কৰি এই কথাটো তেওঁ বুজাই দিছে। এইটো এটা কম আমাৰ দৰকাৰী কথা নে। আকৌ দ্বিতীয়টো অহিংসাই পৰম ধৰ্ম। নীৰৱতাৰ কিবা ভাষা থাকে, আমি নীৰৱে বহি আছোঁ কিন্তু আমাৰ সকলোৰে বহুত এগাল ভাষা আছে, তেনেকুৱা কথা। তেনেকৈ অনিন্দিতা দাসৰ এই যে অহিংসা ইমান ডাঙৰ অস্ত্ৰ এপাত, গান্ধীজীয়ে বন্দুক নোহোৱাকৈ আমাৰ ভাৰতবৰ্ষখন স্বাধীন হৈছে। দেশৰ মানুহখিনিয়ে কিন্তু আমি
বন্দুক মাৰি দিলে আমাৰ লগৰ ল'ৰাকো মাৰিছোঁ, আমাৰ লগৰ ছোৱালীকো মাৰিছোঁ, মা দেউতাকো মাৰিছোঁ। আমি চাওকচোন কি আদৰ্শ লওঁ মানুহৰ। এই কথাটো এটা শিকিবলগীয়া বহুত ডাঙৰ কথা। মই নিজে পঢ়ি এনেকুৱা অনুভৱ কৰিছোঁ দেই। আৰু শিক্ষা ব্যৱস্থা অভিভাৱক, আমি শিক্ষা ব্যৱস্থা নানান শিক্ষা ব্যৱস্থা কৰোঁ, কিন্তু আমি অভিভাৱকসকলে যে আচল শিক্ষক এই কথাটো যে অতি কৌতুক ভাষা। তেখেতৰ মৌলিক চিন্তা বহুত গধুৰ, বহুত মননশীল হৃদয়ৰ তেখেত লোক। পৰীক্ষাৰ আত্মহত্যা কি সাংঘাতিক এটা বিষয় নহয়, কিন্তু বহুত কম কথাৰে লিখিছে যে আমি যে ল'ৰা ছোৱালীৰ পৰা এই অমুকে 100 পাইছে, তই 99 পাইছ, 80 পাইছ, এই যে হাঁকাৰটোত যেতিয়া ল'ৰা ছোৱালীয়ে 100 পাই থাকে, যোনদিনা তেওঁৰ পৰীক্ষাটো বেয়া হ'ব বা পঢ়া কৰি থাকোঁতে মাক দেউতাকৰ জীৱনত বাকী আনন্দ ল'বই নহ'ল, তেওঁ গান গোৱা নহ'ল বা কিবা কবিতা নহ'ল বা কিবা কথা নহ'ল, কিন্তু যেতিয়া দেখিলে যে সেইটো পৰীক্ষা পাছ কৰি উঠি আমি একোৱেই নাপালোঁ, তেতিয়া সেই ল'ৰা ছোৱালীয়ে আত্মসন্মানৰ পথ বাছি লয়। এটা প্ৰবন্ধ আছে, এই 26টা বহুত মৌলিক। আৰু বুঢ়া শালিকাৰ মাত, এইটো এটা কথা তেওঁ লিখিছে। বুঢ়া শালিকাৰ মাত মানে তেওঁ বহুত পিছত মানে কিবা এটা উপাধি পাছ কৰিছে, গীত লিখিছে, এনেকুৱা কথা। তেওঁ এগৰাকী গায়ক। আৰু এটা কথা যে সাহিত্য, সংগীত, কলা এই তিনিটাৰ মানে সংগীত মানুহে কিন্তু বহুত আকৰ্ষণ কৰিব পাৰে। এটা গীত গাই দিলে আমাৰ মনটো খুব ভাল লাগে। কেতিয়াবা আপোনালোকৰ খং উঠিছে, এই বাইদেৱে নাজানে চেজানে আৰু মাইণ্ডত কৰিব নাযায়। কিন্তু মই যেতিয়া গান গাই দিওঁ আপোনালোকে চুপচাপ কিন্তু দুৰ্ভাগ্যবশতঃ সেইটোৰো মানে হেৰিটো নহয় দেই, সেইটোৰো লায়ক নহয়, এটা গীত গাবও নোৱাৰোঁ। মুঠতে মই ক'লোঁ যে অনিন্দিতা নাথে এনেকৈ যদি কৰি থাকে নহয়, আৰু এইবিলাক যদি তেওঁ বেলেগ ভাষালৈ মানে হেৰি কৰিব পাৰে, তেওঁ বহুত ওপৰলৈ যাব। আৰু মই ভাবোঁ এইখন এখন তেখেতৰ প্ৰবন্ধ পুথি, তেওঁৰ আগতে 2021 চনত এখন কবিতা পুথিও ওলাই গৈছে। এই কবিতা পুথিখন মই পোৱা নাই, কিন্তু মই ভাবিছোঁ সেইখনো নিশ্চয় ভাল হ'ব। গতিকে অনিন্দিতা নাথৰ মই সঁচাকৈ বহুত উত্তৰ কামনা কৰোঁ। মই কামনা কৰিব নালাগে, তেওঁ যিখন পৃথিৱীত হাত দিছে তেওঁ নিজে আগুৱাই যাব। গম পাই তেওঁ সোণৰ জখলাই চুকাইছে। গতিকে মই খুব ভাল পালোঁ আৰু তেখেতলৈ মোৰ যথেষ্ট শুভেচ্ছা দিছোঁ। সৃষ্টিৰ প্ৰজাতিকে আজি যে আমাৰ এইখন মঞ্চ দিছে, সেইটো এটা ডাঙৰ কথা। মদন মেধিৰ এই সৃষ্টি প্ৰজাতিকৰ সৃষ্টিৰ যাত্ৰাটো সঁচাকৈ আমি মানিব লাগিব। কাৰণ এইটো আজি কৰি থকা নাই, বহুত বছৰ ধৰি। আৰু যিবিলাক মানুহক তেখেতে দিছে সেইবিলাক মানুহক মই দেখিছোঁ যথেষ্ট প্ৰশংসা পাবলগীয়া। মই মানুহ ভাল পাওঁ আৰু এই আপোনালোকৰ সমাজখন যিটো বিদ্যুৎ সমাজ, সেই সমাজখন আমি ধৰি ৰাখিব লাগিব। অসমীয়া আমি কৈ থাকোঁ নহয় যে আমাৰ 3গৰাকী মাতৃ, আমাৰ জন্মদাত্ৰী মাতৃ আছে, আমাৰ জন্মভূমিখন আমাৰ মাতৃ, আমাৰ জন্ম যিটো আমাৰ মাৰ ভাষা, এই যে 3গৰাকী জননী চবে কৈ থাকে, সেই জননীটো পূজা কৰিবলৈ এইখন মঞ্চ নিশ্চয় শিকাই আছে আৰু শিকাই থাকিব। আৰু সেইকাৰণে গোটেই অকল মদন মেধি বা আমাৰ চক্ৰৱৰ্তীকে মই কোৱা নাই, কিন্তু আটাইতে এটা পৰিয়াল, ইয়াত এটা পৰিয়াল আছে, সেই পৰিয়ালখিনিয়ে কিন্তু এই চৰ্চা কৰি থাকে বা তেওঁলোকে এই কামটো কৰি থাকে। ইমানখিনি মই ক'লোঁ। আৰু মোক ইয়াত মাতি এইখিনি দিয়াৰ কাৰণে, এইখিনি মোক সুবিধা দিয়াৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু সকলোৰে মংগল কামনা কৰিলোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ ভৱেৎ, মা কশ্চিৎ দুঃখভাগ ভৱেৎ। ওম শান্তি, ওম শান্তি, ওম শান্তি। সভাত বিশিষ্ট ব্যক্তিসকলৰ সৈতে কটোৱা সুন্দৰ মুহূৰ্তবোৰ কেমেৰাত এইদৰে সাঁচি ৰাখিলোঁ। মোৰ সম্পূৰ্ণ বৰগীতটি যদি শুনিব বিচাৰে, মই নিশ্চয় পৰৱৰ্তী ভিডিঅ'টিত দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ এই দ্বিতীয় গ্ৰন্থখন যদি আপোনালোকে বিচাৰে, এমাজনৰ জৰিয়তে পাব পাৰিব। তলত লিংক আৰু ডেছক্ৰিপশ্যন দিয়া হৈছে। ভিডিঅ'টি চাই কেনে পালে বাৰু কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। এতিয়ালৈ ধন্যবাদ।